আজি মনটো বহুত ভাল লাগি আছে। আজি অকণিক লগ পাম যে, মই সেই লগ কৰিবলৈ মাতিছোঁ নহয় তাইক। আহিছেই হ'বলা, আহি আছে হ'বলা। অনাহৰ ফুলাৰ বতৰ, অনাহৰ মোৰ মৰমৰ, অনাহৰ আনিবিনে তই বহাগৰে খবৰ। তাইৰ কাৰণে যে গগনা এডালো আনিছোঁ। তাই যে মোক কিমান দিনৰ পৰা কৈ আছিলে বোলে দিগেনদা গগনা এপাত আনি দিবচোন ক'ৰবাৰ পৰা। মই সেই এইবাৰ বিহুতহে দিবলৈ পাইছোঁ আৰু। সৌৱা মোৰ অকণিজনী আহি পালেই, ইমান ধুনীয়া দেখিছে তাইক। দিগেনদা, মোক কেনেকুৱা লাগিছে কওকচোন? আপুনি দিয়া কাপোৰযোৰে পিন্ধি আহিছোঁ আজি। আৰু জল্দি কওক, মই কিন্তু একদম মনে মনেহে আহিছোঁ ঘৰৰ পৰা। কি আপুনি মাতি পঠিওৱাৰ কাৰণে আহিলোঁ। অকণি, এই ৰঙা সাজযোৰত তোমাক বহুত মৰম লাগিছে। এই তোমাৰ কাৰণে মই এডাল গগনা পাত আনিছোঁ। তুমি যে খুজি আছিলা বহুত দিনৰ পৰা। এইডাল বিহুত বজাবা দেই। অঁ ঠিক আছে বাৰু, হ'ব দিয়ক। মই বিহুৰ দিনা এডালকেই বজাম। আৰু তোমাৰ কাৰণেও মই এখন গামোচা এখন লৈ আনিছোঁ বিহুৱান বুলি। হ'ব দিয়ক বাৰু দিগেনদা, মই এতিয়া গৈ থাকোঁ ন। মানে সি মাৰ লগত আকৌ পিঠাগুড়ি খুন্দিবলৈ যাব লাগিব। মায়ে ৰখি আছে, মোক কৈছে যে সোনকালে আহিবি। ময়ো সেই বোলো মই আহি আছোঁ ৰ'বা বোলো। যাওঁ দিয়ক, কাইলৈ লগ পাম দিয়ক ৰিহাৰ্চেলত আপোনাক। অঁ দিয়া, তুমি গৈ থাকা বাৰু লাহে লাহে। চেনি মাই মোৰ বুকুত তুমি ললা ঠাই। কাষে চাপি আহিলে মন লাগে তোমাৰে মুখনি চাই চাই আইজৈ। মইহে জানো ক'ৰ পৰা কি কৰি পইচা মিলাই তাইক মেখেলা চাদৰযোৰ দিছোঁ। তথাপি যে তাই পিন্ধিছে যে বৰ ভাল লাগিছে। তাইৰো বহুত ভাল লাগিছে আৰু ধুনীয়া দেখিছে তাই। অঁ দাদা, কি লাগিব কওক? হয়, অঁ, এই মানুহজনীৰ কাৰণে কাপোৰ এযোৰ নিবলৈ আহিছোঁ বিহু বুলি। দিয়কচোন, ভাল কাপোৰ দেখুৱাওকচোন। সেই দাদা চিন্তাই নকৰিবা, একদম ফাৰ্ষ্ট ক্লাছ কাপোৰ দেখুৱাইছোঁ আপোনাক। এইযোৰ চাওকচোন দাদা, এইযোৰ চাওক। অঁ, ভাল লাগিছে এইযোৰ, পিছে দাম দৰটো কৰক আৰু। বেছি দাম নহয় দিয়ক দাদা, চিন্তা কৰিব নালাগে, লৈ দিয়ক। মানুহজনী একদম খুব ভাল পাব। অঁ, দি দিয়ক, পেকিং কৰি দিয়ক। মালতী, তোমাৰ কাৰণে মই বিহু কাপোৰ এযোৰ লৈ আনিলোঁ। চোৱাচোন, কেনেকুৱা লাগিছে? ভাল লাগিছে নাই তোমাৰ? অহা, কি মন গ'ল আকৌ আপোনাৰ বিহু মোলৈ কাপোৰ আনিবলৈ? বাপৰে বাপ, কি বা কাপোৰ আনিলে? চাওক। অঁ, ধুনীয়া লাগিছে দেই, কাপোৰযোৰ ধুনীয়া লাগিছে। যোৱাচোন এবাৰ পিন্ধি আহাগৈ, কেনেকুৱা লাগে চাই লোৱা। অঁ ঠিক আছে, ৰ'ব মই পিন্ধি আহিছোঁ ৰ'ব। আগৰ ডেকাকালৰ কথাবোৰেই মনত পৰি গ'ল আৰু। এতিয়া আৰু বয়সো গ'ল, চব শেষ হ'ল। হেৰি, কেনেকুৱা লাগিছে মোক? চাওকচোন। একেবাৰে চোন কাপোৰ চোৱা নিচিনা দেখিছেও তোমাক। দুটা ল'ৰা ছোৱালীক মাক বুলি কেনে ক'ব তোমাক? ধুনীয়া লাগিছে। হয় নেকি? এইযোৰ মই ডিঙিত পিন্ধাটো মই সেই যোৱাবাৰ বিহুতে লোৱা। একেলগে মেচিং কৰি পিন্ধি আহিলোঁ। ভাল লাগিছে ন? ধুনীয়া দেখিছে। একদম সেই ডেকাকালৰ দিনবোৰলৈ মনত পৰি গ'ল আৰু তোমাক দেখি। সেই মনত আছেনে ডেকাকালত যে বিহু মাৰিবলৈ গৈছিলোঁ, তুমি যে মোক গামোচা দিছিলা, বিহুৱান দিছিলা, আৰু তোমাক মই গগনা আনি দিছিলোঁ, কপৌ ফুল খোপাত গুজি দিছিলোঁ। মনত পৰেনে তোমাৰ সেইবোৰ কথা? হয় দিয়ক, কি যে কথাবোৰ মনত পেলাই নহয় আপুনিও। দিয়ক, হ'ব দিয়ক বাৰু। হয় দিয়া, এই আজিৰ দিনৰ ল'ৰা ছোৱালীবোৰেনো ক'ত আৰু আমাৰ দিনৰ বিহু পাব? আমাৰ দিনত বিহুৱে বেলেগ আছিলে। আজিৰ দিনতো একোৱেই নাই। খালি ল'ৰা ছোৱালীবোৰ মোবাইল, ৰুমৰ ভিতৰত সোমাই মোবাইলটো টিপিবলৈ পালে আৰু কি লাগে? আমি সেই বিহুৰ দিনা এই নদীত গা ধুবলৈ যাওঁ, গৰুক গা ধুৱাওঁ, একদম ডাঙৰ সন্মান কৰোঁ। আমাৰ ল'ৰা ছোৱালী নাই সেইবোৰ একো নাই। খালি সিহঁতক মোবাইলটো টিপিবলৈ দিয়া আৰু এয়াই ভাল। জা জলপান খাবলৈ নোখোজে, পিঠা পনাও খাবলৈ নোখোজে। আমাৰ হ'লে পিঠা ফেভৰেট আছিল আগতে। এতিয়া ল'ৰা ছোৱালী কোনটো পিঠা কি নাম সেইটোকে বুজি নাপায়, সেইটোকে গম নাপায়। আপুনি ঠিকেই কৈছে, কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰে মোবাইলৰ বাহিৰে আৰু একো চিনিয়ে নাপায়। মানুহো চিনি নাপায়, গৰুও চিনি নাপায়। সিহঁতক খালি মোবাইল টিপিব দি ঘৰত সোমাই থাকিব দিলেই খুব ভাল আৰু। যদি বোলে কিবা এটা কাম এটা কৰিবলৈ দিওঁ, নাই, ক'ত কৰিব? খালি মোবাইল আৰু মোবাইলতে সোমাই থাকে আৰু ক'ত কাম মন যাব? আমাৰ এই ভিডিঅ'টি চাই যদি আপোনালোকে ভাল পালে, তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টি লাইক কৰি দিব। ধন্যবাদ।